মিনতি কি কৰি থাক ঘৰখনৰ ভিতৰত সোমাই সোমাই মানুহজনী একেবাৰে দেখিবলৈকে নোহোৱা হৈ গৈছচোন হে কোনো এজনী অ পদুমি তই হে ই আই তাই যে কথা মই বোলে নোহোৱা হৈ গলো বহিয়া একেবাৰে ভৰি চৰি উঠাই বহি লৈছো ৰ ভালেই কৰিছ দে ই আই হে তই নকলেও মই বহিলোৱেহেঁতেন বুইছ ঘৰৰ কাম বন চব আজৰি হৈহে আহিছো একে লেকচা মাৰিবলৈকে বাকী কচোন ভালে আছনে মানুহজনীচোন একেবাৰে কিবা মন মাৰি থকাৰ নিচিনা লাগিছে কিয় হে নকবি বুইছ মোৰ ঘৰখনৰ কথা কাৰণ বেকাত চকু পৰিল মোৰ ঘৰখনত ক'ব নোৱাৰো আৰু দেই একেবাৰে হাই কাজিয়া নুগুচা হ'ল বুইছ ঘৰখনৰ পৰা হে কি কৈছ কোনোবাই কিবা যাদু মন্ত্ৰ কৰিছে নেকি অলপ চোৱা চিতা কৰিবিচোন নহয় অ এইজনী সেইবোৰ নহয় অ এই আমাৰ বোৱাৰীজনীয়েহে একেবাৰে মোক শেষ কৰি পেলাইছে বুইছ হয় নেকি বৰ ডাকু বোৱাৰী বোলেহে মানুহে কোৱা শুনিছো হয়নে নকবি বুইছ এটাই ল'ৰা মোৰ চাই চিতি নিজৰ মতে বোৱাৰী আনিলো ইমান মৰমত ৰাখিলো তাই কিন্তু তাই বেটিয়ে মোক নাকত ধৰি চাকত ঘূৰাইছে অ কি যে ভুল কৰিলো মই অ ইয়াই নকবি বুইছ মোৰো ঘৰখনৰ একেই গতি কি যে দিনকাল আহিল গোসাঁই আমিচোন বোৱাৰী হৈ অহাৰ পিছত শাহুৱে যেনেকে কয় তেনেকেই কৰিছিলো আৰু আজিকালি বোৱাৰীচোন একো ক'বই নোৱাৰে একেবাৰে ডাং খাই উঠে পাই আমাৰজনী আকৌ নবৰতে খালি বিচনাখন আৰু বিচনাখন ইমান যে শুব পাৰে ঐ মোৰ ল'ৰাটোৰ পইচাৰে ঘৰখনৰ বজাৰ কৰে তাই আকৌ গোটেই ঘৰখনত একেবাৰে ৰাজত্ব কৰি ফুৰে একাপ চাহ বনাব ক'লেও যিহে কথা একেবাৰে জুয়ে নুপুৰা মুখ এখন লৈ আহিছে মাকৰ ঘৰৰ পৰা কি যে হ'ব জীয়াই থকা দিনকেইটা চকু পানী টুকি টুকি ভাত খাব লাগিব বুইছো পদুমি হয় দে তহঁতৰ বোৱাৰীজনী অলপ বেছিয়ে দে একেবাৰে পিন্ধন যি খোপাহে ঐ দুইটা ওলাই গ'লাচোন ধৰিবই নোৱাৰি মতা কোন মাইকী কোন একা হয় দে মোৰ কপালখনে বেয়া বুইছ ই আই হে আমাৰজনীৰ কথা কৈ থাকিলে তোৰ দিন গৈ ৰাতি পুৱাব তেওঁ সেই বোৱাৰী পুৰাণখন শেষ নহ'ব বুইছ আমি এখন কপাল লৈ আহিছো বুইছ বোৱাৰী হৈ আহি শাহুৰ জ্বালা পালো আৰু এতিয়া শাহু হৈ বোৱাৰী জ্বালা খাইছো আমাৰজনীয়ে বোলে মেগী অমলেট আৰু গাখীৰ চাহৰ বাদে একোৱেই বনাব নাজানে ল'ৰাটোৱে গোটেই দিনটো গাধাৰ খাটনি খাটি খাটি পইচা ঘটিব নবাবৰ জীয়েকে ক'ৰ পিজ্জা বাৰ্গাৰ নে কি সেইসোপা মোবাইলত অৰ্ডাৰ কৰিব আৰু ৰুমত সোমাই সোমাই খাব কি ৰাক্ষসী বোৱাৰী আহিল আমাৰ ঘৰত এনেকুৱা দিন আহিল শাহুৱেহে বোৱাৰী হাতত মাৰ খাবলগীয়া হয় কোনোবা আহিছে হ'বলা পদুমি খুৰী বহিছে ভালনে এয়া কাম বন শেষ কৰি আৰু বোলো বহুত দিন তোমালোকৰ ঘৰলৈও অহা নাই সেইকাৰণে আহিলো আৰু ভালেই কৰিছে খুৰী বহক বহক হেৰি নহয় তুমিনো ক'লে গৈছিলা বোৱাৰী তুমি আহি ভালেই হ'ল বুইছা যোৱাচোন পদুমি খুৰীৰ কাৰণে চাহ অকণ কৰি আনাগৈ মই মানে ইছৰাম মই এই মাত্ৰ পাৰ্লাৰৰ পৰা মেনিকিউৰ পেডিকিউৰ আৰু নেইলছ কৰাই আহিছোঁ মই পাকঘৰত নুসুমাওঁ বেয়া নাপায় যদি আপুনিয়ে বনাওক নেকি মা শুনিলি পদুমি শুনিলি তাইৰ কথা গোটেইজনী একেবাৰে বিউটি কুইন মোৰ ল'ৰাটোৰ কষ্টৰ ধন হ'বা তাই এনেকৈ ধ্বংস কৰিছে হ'ব দে মইনো আৰু কি ক'ম মা কওঁতে ময়ো আপোনাক বহুত কথা ক'ব পাৰোঁ কিন্তু নকওঁ মোৰ স্কিনটো যে ডেমেজ হৈ যাব তাতে আজি পাৰ্লাৰৰ পৰা আহিছোঁতো ধুনতিজনী একেবাৰে আৰু হেৰি নহয় মা মই পাৰ্লাৰ নোযোৱাহেঁতেনো চাহ নবনালোহেঁতেন আপোনালোকেতো মোৰ বদনাম গাই গাইহে ডিঙি শুকুৱাই আছিল এতিয়া নিজেই বনাই খাই লওক হেৰি নহয় আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পাই জনাবচোন দেই আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব কাৰণ আৰু নতুন নতুন ভিডিঅ' আহি আছে